আৰু এই মাছবিলাক এনেকৈ গৈছে ইহঁতৰ আগতে মানে কি বেলেগ ৰাইজে মাছ মাৰি খাইছে। কিন্তু এখন চাইকেল নহয়, এখন নাম হৈছে বিউটি আৰু মানে কাম কৰে থাৰৰ নিচিনা। মানে কি এই মানে অলপমান পিছত মানে গাইছ মানে বস্তু চাবলৈ যাম, মানে কি বস্তু গম পাব, মানে হাতত ছাতা আছে, বৰ্তমান বৰষুণ দি আছে, সকলোৱে গম পায়। মানে কি এনেকুৱা কিছুমান ঠাই চাব যাম, এনেকুৱা আপোনাক মানে কিছুমান বস্তু দেখাম, মানে কি এনেকুৱা নহওক মানে কি, কিন্তু আই থিংক মোৰ বিশ্বাস 99% চান্স আছে বানপানী হোৱাৰ। চাব মানে কি যিবিলাক ঠাইত বৰ্তমান মানে ৰাস্তা, যদি মানুহবোৰ বৰ্তমান মানে আহি আছে, সেইবিলাক ঠাইত কমেও আৰু এসপ্তাহ পিছত হয়তো পানী হ'ব, তাত মানে ঝাল মাৰি থাকিব, সেনেকুৱা ঠাইত মানে আহিব নোৱাৰা হ'ব। লগতে হয়তো কিবা বিভিন্ন কিবা আনি মানে কি দেখুৱা মানে ভিন্ন মানে কি বেয়াই দেখুৱাইছে দেখো, সেনেকুৱা হ'ব নালাগে একচুৱেলি। কিন্তু তাৰে আগত আমি দেখাই দিম মানে কি চাওক বানপানী ইয়াৰে বহুত ডাঙৰ। লগতে চাওক মানে কি বানপানী এটা মানে প্ৰাকৃতিক দুৰ্যোগ, হয়তো ক'ব নোৱাৰোঁ, কিন্তু মানে কি এনেকুৱা হ'ব নালাগে। কাৰণ হ'লে মানে কি আমাৰ ইয়াতো পানী হয়, কিন্তু কিছুমান ঠাইত বহুত বেয়াকৈ হয়, বহুত বেয়া লাগে, এইটো জগাটো দেখিছোঁ। কিন্তু লগতে চাওক মানে কি এনেকুৱা হ'ব নালাগে, কিন্তু এটা হোৱাৰ চান্সটো বেছি। আৰু কেনেকুৱা ঠাইত কি হ'ব মই আপোনালোকক আগতে দেখুৱাই দিওঁ, আৰু যদি হয় তেতিয়া আপোনালোকক ভিডিঅ' কৰি সেইখিনি দেখাই দিম। তো গাইজ মানে কি বৰ্তমান আমি দুয়োটাই যাম মানে কি বানপানী চাবলৈ নাহে মানে, কিন্তু এই ভিডিঅ'টো মানে বনোৱাৰ উদ্দেশ্য মানে কি মই দেখাই দিওঁ। মানে পিছত এনেকুৱা হ'ব পাৰে এনেকুৱা ঠাইত। আপোনালোকে এইখিনি চাওক আমাৰ এই ৰাস্তাটো এইফালে। কি মেইন প্ৰব্লেমটো কি হৈছে, ছাতা এটাই এতিয়া মই যোৱাই যাব লগা হৈছে। মই যাওঁ ফাৰ্ষ্ট টাইম মানে আমাৰ এইখিনি ঠাই চাই লওক, মানে ৰাস্তাটো, এই ৰাস্তাত মানে যোৱা বছৰ এটা ক্লিপ পালে দেখা পাব মই এইখিনিৰ পৰা চাওক, মানে কি এইখিনিৰ পৰা যোৱা বছৰ এই একদম তালৈকে এই বহুত আগলৈকে কমেও মানে 1 কিলোমিটাৰ দূৰলৈকে মানে কি এইখিনি চব পানী, আৰু কমেও মানে এক আঁঠু আৰু এইখিনি ঠাইত মানে জাল মাৰিছিল যোৱা বছৰ। তো এই বছৰ মানে এনেকুৱা হ'ব পাৰে যদি বানপানী হয়। আৰু গাইজ মানে এতিয়া মানে কৈ আছোঁ 2 নম্বৰ লোকেশ্যন, মানে কি যোৱা বছৰ এই চকটোত মানে এইখিনিত এই যিটো শিৱ মন্দিৰটো আছে, শিৱ মন্দিৰটোৰ পৰা সেইফালে সকলোফালে পানীয়ে আৰু তাত মানে জালো মৰা হৈছিল, আৰু এই পুখুৰীৰ পৰা মাছ ওলাই গৈছিল, এই পুখুৰীৰ পৰা। লগতে মানে কি যোৱা বছৰ মানে কি আমি এইখিনিত মানে কি মাছ ধৰিছিলোঁ, এইখিনিত মন্দিৰটোৰ এইখিনিত। আৰু মানে এইটো হৈছে পুখুৰী চাওক, মানে কি ইয়াৰ পৰা যিবিলাক মানে মাছ আছে সেইবিলাক মানে কি এইফালে অতিবাহিত, আমাৰ ফালে মানে অতিবাহিত কৰে। মানে তুমি চাওঁ মানে কি যোৱা বছৰ পানীটো সেইফালৰ পৰা আহিছিল না কেছটো, তো মাছবিলাক এইফালে আহিছিল। মানে চাওক মানে ভিডিঅ'টো কৰা এতিয়া মানে বৰ্তমান মানে বৰষুণ কমি গ'ল, আৰু ভিডিঅ'টো কৰাৰ উদ্দেশ্য মানে কি এনে জাষ্ট দেখাইছোঁ ক'ত পানী উঠে। আৰু লগতে চাওক এটা কথা কওঁ, আহা যে পুখুৰীটো যে আছে, পুখুৰীটো এতিয়া যোৱা বছৰ মাছ দিছিল হা, কমেও 20,000 মান টকাৰ গোটেই মাছ ওলাই গৈছে। আৰু এই মাছবিলাক এনেকৈ গৈছে সিহঁতৰ আগতে মানে কি বেলেগ ৰাইজে মাছ মাৰি খাইছে সিহঁতৰ আগতে। ভাবি চাওক মানে কি কেনেকুৱা মানে পৰিস্থিতি হৈছিল যোৱা বছৰ। এতিয়া চাওক মানে কি পথাৰত পানী, এয়া পানী মানে কি নদীৰ পানী নহয় দিয়ক, এয়া মানে বৰষুণৰ পানীতে এনেকুৱা হৈছে। আৰু ভাবি চাওক যদি নদীৰ পানী আহে তো কেনেকুৱা হ'ব চাওক, দেখছি না এই চব। এইবিলাক কাম কৰিব নাপায়, এনে পানী হৈছে তাতে আৰু ইৰ পেচাব কৰিছে ইয়াত পাক পেলাই। মানে এতিয়া আমি যাম মানে চেক কৰিব কালদিয়া নদীত, তাত মানে পানী কেনেকুৱা হৈছে সেইটো চেক কৰি আহোঁ। মানে আমাক ভাবি লওক মানে কি আমি মানে বানপানী হোৱাৰ আগত মানে কি যেনেকৈ CID যেনেকৈ চেক কৰে, আমি ধৰক মানে বানপানী চেক কৰা এটা মানে কি আমি ডিপাৰ্টমেণ্টৰ পৰা মানে ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি মানে কি কৰিম এতিয়া মানে চাইকেলখন লৈছোঁ, লৈ পেলাই এতিয়া মানে কি কালদিয়া নদীত যাম, তাতে পানী হৈছে নে হোৱা নাই দেখাম। মোৰ মানে কি এখন চাইকেলখন মানে কি এখন চাইকেল নহয়, এখন নাম হৈছে বিউটি, আৰু মানে কাম কৰে থাৰৰ নিচিনা। মানে এয়া চাওক মানে ৰাস্তাত মানে আৰম্ভণি হ'লে পানী হোৱা চাওক। গাইছ মানে কি চাওক মানে এইফালে পানী চাওক, এইখিনি মানে অ মাই গড। মানে এতিয়া চাওক মানে কি এই পুখুৰী নহয় দিয়ক, এইটো পুখুৰী নহয়, কিন্তু ইয়াত মানে খেতি কৰা আছিল, আৰু বৰ্তমান চাওক পানী। তাৰ লগতে এটা কথা কওঁ মানে কি এই আগৰ পিনে নদীটো আছে চাওক, মানে এটা ফুৰিব আহিছে, আৰু এইখিনি চাওক এইটো ৰাস্তাটো, এই নদীৰ পানী ওলাইছে, এইবিলাক নদীৰ পানী। আৰু গাইছ মানে এইবিলাকৰ নদীৰ পানী চাওক, এই নদীৰ পানী গোটেই মানে কি মই কৈছোঁ না, লাহে লাহে মই দেখাই দিম মানে কি নদীত মানে পানী একদম ফুল হৈছে, আৰু লাহে লাহে পানী ওলাব। কিন্তু এটা কথা কওঁ মানে এই তাত দুজনমান ল'ৰা আছে মই দেখিছোঁ, মানে কি পানী হ'বৰে হয় নে সিহঁতৰ মাছ খাব ওলাকে, মানে কি তাৰ নিয়ম এটা আছে,
মাছে পোৱালি দিয়ে আমতি চোৱাৰ আগত মাছে পোৱালি দিয়ে তো তাৰে আগতে মাছ মাৰিব নাপায় কাৰণ যিবিলাক মাৰিব আপোনালোকে সেইবিলাক মানে কি মাক মাৰিব এই মাকে কমতো কিমান বাচ্চা জন্ম দিব তো তেনেকুৱা মাৰিব নাপায় আমতি চোৱাৰ পিছত খাওক সেইটো কথা নাই মই জানামতে দিয়ক শুনিছোঁ আৰু এইবিলাক চাওক একদম পূৰা গোটেই পানী চব নদীৰ পানীবিলাক এই পানীবিলাক গোটেই ওলাই আমাৰ পিনে যাব তো বানপানী ইয়াৰ পৰাই হ'ব মই দেখাই দিম আগত মানে কালজা নদী ভয়ংকৰ ৰূপ ধৰিছে মোৰ বিশ্বাস চাওক মানে আমি ফাইনেলি মানে আহি পালোঁ ইয়াত আৰু এতিয়া আপোনাক দেখাই আছোঁ মানে কি পানী মই দেখাইছোঁ মানে কি চাওক ইয়াতে আগতে আমি চুইমিং কৰিব আহিছিলোঁ ন ইয়াত তিতে ইয়াত পানী নাছিল তেতিয়া পানী একদম কম আছিল মানে কি আমি য'ত মানে কি চুইমিং কৰিছিলোঁ সাঁতুৰিছিলোঁ কিন্তু এতিয়া আপোনালোকে ৰেডি হৈ যাওক আৰু যদি কমেও 1 ফুট পানী বাঢ়ে না এইখিনিয়ে ক'লোঁ বানপানী নিশ্চিত চাব নেকি মানে কি এই মানে অলপমান পিছত মানে বানপানী ভৰ্তি হ'ব হে ভগৱান গাইছ মানে চাওক পানী চাওক মানে এই দলংখন দেখছে না দলংখনৰ পৰা খুব বেছি 1 ফুট তলত পানী আছে 1 ফুট চাওক এইখিনি বৰ্তমানে য'ত মানে বহি আছোঁ এইখিনিৰ পৰা পানী আৰম্ভ কিন্তু আগতে আমি তলত যাব লগা আছিলে একদম তলত কিন্তু এতিয়া যদি আপোনালোকে যদি নামে ইয়াত সঁচা কৈছোঁ তই কিনকে মৰবি জানো না এই শিল পানীৰ তলত যদি জিংকে সোমাই যায় তলত কিনকে মৰবি এইখিনি ক'লোঁ এতিয়া ৰবকচোন মানে কি সেইফালে যাওঁ এতিয়া মানে দেখাই আছোঁ কি দলংখনৰ মানে পৰা কেনেকুৱা মানে ভিউটোৱে দেখাই আছোঁ বাট মানে কি ভিউ চাবৰ কাৰণে আমি দিয়ক মানে কি বানপানীৰ আগত মানে ল'বলগীয়া মানে সাৱধানতা নহয় দিয়ক মানে কি বানপানীৰ আগত কেনেকুৱা হৈ আছে পৰিস্থিতি আৰু হয়তো বানপানী হোৱাৰ পিছত আমি যদি ইয়াত আহোঁ তেতিয়া দেখিব মানে কি এইবিলাকত চব পানী হ'ব আৰু গাইছ মানে পানী চাওক ইয়াৰ পৰা সেই দলংখন মানে কি বৰ্তমান আমি ইয়াত থিয় হৈ আছোঁ কিন্তু মানে বহুত ভয় লাগিছে কাৰণ চাওক দলংখন ভাবিলওক এনেকুৱা নহয় কেতিয়াও কিন্তু ভাবিলে দলংখন মানে ভাঙি গ'ল বোলে এই সময়ত মানে ভাঙি গ'ল দলংখন কেনেকুৱা হ'ব মানে ভাবি চাওক কেনেকুৱা মানে আমি মৰিম কেনেকুৱা ভাবি চাওক মানে এটা কৈছিলোঁ আমি গা দিছিলোঁ সেইখিনিত আজিৰ পৰা কমো 3 মাহৰ আগতে এতিয়া সেইখিনিত যদি নামো না ডাইৰেক্ট তলত যাম মানে কোব খাই ধাৰ এইখিনি ধাৰ চাওক মানে ভাবিছিলোঁ কি পানী যি ইয়াত দিন হৈছে মানে এই কালজা নদীটোত মানে কি আমাৰ এইখিনি এইফালে যেতিয়া মানে বানপানী হয় ন মানে তেতিয়া মানে কি হয় এই কালজা নদীত মানে যেতিয়া ফুল পানী হয় তেতিয়া যেতিয়া পানী ফুল পাৰ হৈ যায় তেতিয়া আমাৰ সেইফালে পানী হয় মানে কি পানী ফুল হোৱাৰ পিছত পশ্চিমে মানে কি পৌৱনা নদী মানে কি বান্ধ ভাঙাৰ পিছত সেইফালে মানে যোৱা বছৰ মানে এখন ঘৰ ধৰি লওক মানে বম্বে টিং ঘৰ এটা বহুত ডাঙৰ ঘৰ এটা মানে কি নিমিষত নাইকিয়া কৰি আহিছিল ভাবি চাওক মানে তেতিয়া মানে মই ভিডিঅ' বনোৱা ষ্টাৰ্টে কৰা নাছিলোঁ চাওক মানে যিমান মানে কি এইবিলাক মানে মেটকা চেটকা বাঁহ চাহ ভাঙি কৈ সেইবিলাক পৰা লৈ আনিছে এনেকৈ আনি ইয়াত থৈছে চাওক পাৱাৰ আৰু মানে বেছি ডিষ্টেঞ্চ নাই চাওক এইখিনিৰ পৰা সেইখিনি মান চাওক মানে কি এইফালে চাওক এইফালে বেছি আগত নানিব মোবাইলটো এই দেখনে খুঁটাটো চাওক খুঁটাটো চাওক মানে এই খুঁটাটো যদি আৰু কিমান আছে খুঁটাটোৰ পৰা ইয়ালৈকে খুব বেছি 1 ফুট নহয় নাই 1 ফুট মানে 1 ফুট নহয় কম চাওক মানে কি কিমান ভয়ংকৰ পানী উঠছে এখানে উঠাৰ পিছত এই দলংখনত কোনো এখন ভয় কৰিব কাৰণ চাওক মানে এতিয়াও যদি দলংখন ভাঙি যায় এইটো বাচ্চাত নাই খতম গাইছ এতিয়া মানে ধুনীয়া মানে তাৰ পৰা ধুনীয়াকৈ আহিলোঁ আৰু এতিয়া দেখাই আছোঁ কি মোৰ বাহ দেখাইছোঁ মোৰ বাহ আৰু চাওক মানে এই ঘৰৰ পৰা মানে ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ ঘৰ আহি পালোঁ আৰু বৰষুণ পুনৰ আহিলে এতিয়া ধুনীয়াকৈ মানে কি ভিডিঅ'টো এণ্ডিং কৰোঁ